লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ আপোনাৰ সৈতে প্ৰণৱ আৰু আপুনি চাই আছে প্ৰণৱব্লগ। আজি ফুৰিবলৈ যাম, কিন্তু ক'ত যাম নিজে নাজানো। হঠাৎ মোৰ দুজন ভকত দুজনৰ ফোন আহিলে যে ভকত ব'লক ফুৰিবলৈ যাওঁ। তো ফোন আহিল, বাকীখিনি নাজানো ক'ত যায় ক'ত নিয়ে। তো ব'লক আমি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। গৈ আছোঁ, চাই থাকক, বাইকত গৈ আছোঁ পূৰা ৰাইড। আৰু 2 কিলোমিটাৰ আগত ভকত দুইজন ৰৈ আছে, লগ কৰিম। বহুত দিনৰ মূৰত 3 ভকত লগ পালোঁ। বহুত ফূৰ্তি, বহুত হাঁহি ধেমালি, বহুত কিবাকিবি কৰিলোঁ। 3জনে আমি ফুৰিলোঁ। একচুৱেলি আহিছিলোঁ আমি বিতনি গাঁৱলৈ। বিতনিত তেখেতৰ এজন ভকতৰ সম্বন্ধীয় মানে এঘৰ মানুহলৈ আহিছিলে। তো তাতে চাহ তাহ খাই মেলি আজৰি হৈ আমি আহিলোঁ চীনাতলি ফালে অলপ ওলাই আহিলোঁ। চীনাতলি পাৰ হৈ জানিলোঁ যে এইখিনিতে আপোনাৰ অকামলুৱা বুলি এডোখৰ জেগা আছে। অকামলুৱা জেগা বহুত বিখ্যাত, বহুতে জানে হয়তো। অকামলুৱাত এজোপা অদ্ভুত বৰগছ আছে, এজোপা বহুত ডাঙৰ বৰগছ। ইয়াতে ডাঙৰীয়া সকামো হয়। ডাঙৰীয়া সকাম এতিয়া হোৱা নাই, নিৰ্দিষ্ট এটা দিনতহে হয়, কাতি মাহত হ'ব। বৰগছজোপা বিশেষত্ব আছে, ডালৰ পৰা মানে গছ হৈছে, ডাল মানে ওপৰৰ পৰা নামি আহি এনেকৈ তাতে গছ হৈছে। সেই গছজোপাৰ আকৌ এনেকৈ বাঢ়িছে, বাঢ়ি আকৌ তাৰ পৰা গছ হৈছে। মানে বৃহৎ এটা মানে এলেকা নহয় ঠিক, মানে অলপ সৰহ সংখ্যক মানে মাটি আগুৰি আছে বৰজোপাই। তো দেখিছে আপোনালোকে, মোৰ বেক চাইডে আছে বৰগছজোপা। তো ইয়াতে মানে বহুত মানুহে বিশ্বাস কৰে, আহে মানে ধৰি লওক মনোবাঞ্ছা পূৰণ হ'বৰ কাৰণে হাঁহ আগবঢ়ায়, তাৰপিছত আৰু কোমোৰা আগবঢ়ায়, লগতে হাঁহ কোমোৰা। তো এনেকৈ আগবঢ়াই কাতি মাহত এটা নিৰ্দিষ্ট দিনত এই ডাঙৰীয়া পূজা ভাগ হয়। তাতে মানে ডাঙৰীয়া পূজাত সেই হাঁহ আৰু কোমোৰা দি এনেকৈ বনায় ভোজ হয়। কিন্তু ভোজ বুলি কোৱা নহয়, ইয়াতে প্ৰসাদ হিচাপে গ্ৰহণ কৰা হয়। সকলো ৰাইজে একেলগে সমবেত হৈ ইয়াতে মানে এনেকৈ আপোনাৰ প্ৰসাদ গ্ৰহণ কৰে। তো এটা নিৰ্দিষ্ট সময়ত কাতি মাহত হ'ব বুলি আমি গম পাওঁ। তো এইবাৰো হ'ব চাগে, যদিহে কৰোণাৰ পৰিস্থিতিটো অকণমান শান্ত হয় তেতিয়া হয়তো হ'ব। চাই থাকক। এয়া ফুৰি আছোঁ। এজন হৈ গ'ল বিশাল ভকত, এয়া বিকাশ ভকত। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। মই দেখাই আছোঁ ধুনীয়া সুন্দৰ পৰিৱেশ। বৰৰ মাজতে এভাগ মন্দিৰো আছে, এইভাগে কৰিম। সময় বহুত হৈ আহিলে, 6 বাজিয়ে গ'ল মোটামুটি। পিকচাৰ কোৱালিটিটো বৰ ভাল হোৱা নাই, কেনেকুৱা কি পায় নাজানো। তো ইয়াৰ সন্দৰ্ভত মই আকৌ যেতিয়া কাতি মাহত যেতিয়া মানে ডাঙৰীয়া সকাম হ'ব, ভোগ হ'ব, তেতিয়া মই ইয়াৰ সন্দৰ্ভত আৰু এটা ভিডিঅ' বনাম, চাই ল'ব। আৰু সময় পালে কেতিয়াবা আহিব, ইয়াতে ধুনীয়া এটা পৰিৱেশ উপভোগ কৰিবলৈ পাব। ডাঙৰীয়া সকাম কাতি হয়, কাতিত কোনো ডেটটো মানে ঠিক নাই, কোনোবা এটা সময়ত আৰু কৈ দিয়ে। তো বেছি দীঘলীয়া নকৰোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিবই, আৰু চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। তো ইমানতে এৰিছোঁ।